নিজে ডিজাইন কৰা আনাৰকলিযোৰ পিন্ধি বিয়াখনকে খাই আহোঁ আৰু এই আনাৰকলিযোৰ চিলাইছোঁ এই শাড়ীখনৰ পৰা আপোনালোকে চাগে পিন্ধা দেখিছে আৰু পিন্ধিলে ফুল লুকটো এনেকুৱা হ'ব পিংকিয়ে পিন্ধিছিলে সেইকাৰণে দেখাই দিলোঁ মোৰ ফটো ভিডিঅ' কৰাই নহ'ল আৰু এই ঝুমকাযোৰ চাওকচোন 129 নে কিমানত আনিছোঁ বহুত ধুনীয়া হয় বহুত কেইটা কালাৰ আছে সেইকাৰণে যিকোনো কাপোৰৰ লগতে পিন্ধিব পাৰে বিয়া ঘৰত পাই গ'লোই কিন্তু ভিডিঅ' কৰা নহ'ল কিন্তু তাৰ আগতে মোৰ পাৰ্চেল আহি পাইছিলে আৰু ইয়াতে কেইটামান মেকআপৰ প্ৰডাক্ট আহি পাইছিলে যিকেইটা একেবাৰে এফৰ্ডেবল 200ৰ তলত আছিল আৰু এয়া আন এটা লুক আন এখন বিয়া খাবলৈ যাওঁতে মই কৰিছিলোঁ এইযোৰো আনাৰকলি মোৰ ষ্ট'ৰে হয় এইযোৰতে বৌ এডালো বনাই দিয়া হৈছে ফাৰ্ষ্ট সদায় চেম্পল পিচটো মোৰ কাৰণে বনাওঁ কেনেকুৱা লাগিছে জনাব আৰু কোনযোৰ বেছি ভাল লাগিছে জনাব আৰু মেকআপৰ প্ৰডাক্ট ইয়াতে মই এফিলিয়েটত দি দিম এফৰ্ডেবল প্ৰাইচ 200ৰ তলতে হয় আৰু সদায় মই চিম্পল মেকআপ লুক এটাই ভাল পাওঁ কাজল চাজল নলগাওঁ এই লুকটো কেনেকুৱা পালে আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ বাই